আৰম্ভ হৈছে পবিত্ৰ ৰমজানৰ মাহ, যাক ৰহমত আৰু বৰকতৰ মাহ বুলি গণ্য কৰা হয়। ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয় জানেনে আপুনি? যদি নাজানে চাওক আমাৰ প্ৰতিবেদন। যদি আপুনি এজন প্ৰকৃত মুছলমান তেন্তে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। 2 মাৰ্চৰ পৰা আৰম্ভ হৈছে মুছলমানসকলৰ পবিত্ৰ মাহ ৰমজান। এই সময়ছোৱাত সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে এটুপি পানী পৰ্যন্ত সেৱন নকৰে মুছলমান ধৰ্মাৱলম্বী লোকে। সন্ধিয়াৰ ভাগত লঘু খাদ্য গ্ৰহণেৰে উপবাস ভঙাটোৱেই ৰোজা মাহৰ পৰম্পৰা। ৰমজানৰ এমাহ সময় উপবাস কৰাটো সাধাৰণ কথা নাই। ধৰ্মীয় ৰীতি অনুসাৰে এই মাহটো মুছলমানসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। হৈছে এমাহ ধৰি উপবাসে থকাটো স্বাস্থ্যসন্মতনে? চিকিৎসকে ৰোজা ৰখা সন্দৰ্ভত কি কয়? চিকিৎসকৰ মতে ৰোজা ৰখাৰ আছে বহুকেইটা যোগাত্মক দিশ। শৰীৰ মন সুস্থ ৰাখিবৰ বাবে উপবাস জৰুৰী। ৰমজানত উপবাসে থাকিলে শৰীৰৰ কি উপকাৰ হয়? ৰোজা থাকিলে ডায়েবেটিছ নিয়ন্ত্ৰণ হয়। ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে। ভাৰতৰ এই অসুখৰ ৰাজধানী বুলিব পাৰি। চিকিৎসকে জনোৱা অনুসৰি ৰোজা ৰাখিলে বা উপবাসে থাকিলে ব্লাড প্ৰেছাৰ আৰু ছুগাৰ নিয়ন্ত্ৰণত থাকে। উপবাসে থাকিলে ইনচুলিনৰ কাৰ্যকাৰিতা শৰীৰত বৃদ্ধি পায়, যাৰ ফলত এজন লোকৰ ডায়েবেটিছত আক্ৰান্ত হোৱাৰ আশংকা কমি যায়। যিসকলৰ ইতিমধ্যে ডায়েবেটিছ আছে তেওঁলোকে ছুগাৰ ঔষধ খোৱাটো ধেমাহি কৰিব নালাগে। চিকিৎসকৰ পৰামৰ্শ মানিহে ৰমজান পালন কৰিব লাগে। সমগ্ৰ পৃথিৱীতে হাৰ্টৰ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ উপৰিও হাই ব্লাড প্ৰেছাৰ, কলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইডছ আদি সমস্যাও বৃদ্ধি পাইছে। দেখা গৈছে যে নিয়মিতভাৱে উপবাস ৰাখিলে কলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইডছ, হাই ব্লাড প্ৰেছাৰ কমে। মস্তিষ্কৰ ক্ষমতা বৃদ্ধি কৰিব পাৰিলে পৃথিৱী আপোনাৰ হাতত মুঠিত। সকলো স্থানতে জ্ঞানী মানুহে সমাদৰ পায়। পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখিলে ব্ৰেইনৰ যথেষ্ট উন্নতি হয়। ফাষ্টিঙৰ জৰিয়তে ব্ৰেইনৰ গঠনগত পৰিৱৰ্তন হয়। ওজন বেছি হোৱাটো প্ৰায়সংখ্যক লোকৰে এক প্ৰাধান্য সমস্যা হৈ ধৰা দিছে। ৰমজান মাহত ফাষ্টিং কৰিলে ওজন নিয়ন্ত্ৰণত অনাটো সহজ হৈ পৰে। ওজন কমাবৰ বাবে এনেধৰণে উপবাসে কৰিব পাৰে আপুনি।